চিমেণ্ট চাপৰি কৰিবট্ট গাঁৱৰ এখনি খুব ধুনীয়াকৈ ভাওনা পতা হৈছে তালৈকে গৈ আছোঁ মোৰ লগত আছে মোৰ বেটা এইফালে চাই দিয়া বেটা এই বেটা এইফালে চাই দিয়া আৰু মোৰ মানুহজনী আছে লগত তো এতিয়া গৈ আছোঁ বলক এতিয়া বৰ্তমান আহি পালোহি কলেজৰ ওচৰত বেছি দূৰো নহয় বাৰু বহুত দিন হ'ল ভাওনা চোৱা নাছিলোঁ আমিও চাওঁ লগতে আপোনালোককো দেখাওঁ বুলি ওলাই আহিলোঁ বলক তাত গৈ তাৰ সাম্প্ৰতিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মানে ল'ৰাটোৰ কাৰণে কিবা এটা খাবলৈ লৈ লওঁ পপকৰ্ণ দি দিওঁ মুখত জ্বলা নথকা দিবা দেই কান্দিব হা পপকৰ্ণ দুটা দিয়া আৰু লেইচ আছে লেইচ জ্বলাটো আছে নেকি এই চিপছকে দি দিয়া 10 টকীয়া এটা কেইটকা হ'ল তোমালৈ কি আনিলে চা ইয়ে কৈ দিয়া লোৱা আমি মানে আহি পোৱা টাইম হৈ গ'ল গাড়ীতে বহি আছোঁ গাড়ীৰ পৰা নমাই নাই আৰু বেটা আমনি পাইছে মানে টোপনিও লাগিছে ভাওনা চুৰু হোৱা নাই কাৰণে গাড়ীতে বহি আছোঁ এনেও তাত ৰখি আমনি পাব ল'ৰাটো যিমান যি হ'লেও বেটা চাওঁ টোপনি লাগিছে আমি ভাওনা চাইহে যাম দেই আজি হ'বনে কেনেকুৱা ভাল ভাল ইমান সুন্দৰকৈ ভাওনা পাতিছা কেনেকুৱা লাগিছে ভাল লাগিছে ন আৰু আজি বতৰটোও বহুত ধুনীয়া ন বতৰ ভালে বঢ়িয়া তুমি পাত নল'লা মই পাত নল'লো আপোনাৰ টাইম নাই ন সময় নাই ন বঢ়িয়া একো নাই ঠিক আছে দিয়া কিবা এটা হয় আমাৰ এখেত খুব সুন্দৰকৈ ওলাই আহিছে একদম ধুতি চুৰিয়া পিন্ধি চাওক কি বঢ়িয়া লেটেষ্ট কেনেকুৱা পৰিৱেশ কেনেকুৱা ভাল ন ক'ত জীৱন ক'ত গ'ল মোৰ লগৰ এজন আহি পালে মেনেং কেনেকুৱা খবৰ কেনেকুৱা ঠিকে আছে মই অথনিব বিচাৰিছোঁ হ'ব দিয়া ফেমিলি চবেই আহিছেনে আহিব ন হ'ব ভাওনা শেষলৈ চাই যাম বছকেইটা এয়া আমাৰ দীপাংকৰ হিৰো তোমাৰ ঘৰৰ কিনাৰতে ইমান সুন্দৰকৈ ভাওনা পতা হৈছে তুমি কিয় ইমান দেৰি কৰিলা ব'লা মানস এয়া আমাৰ জীৱন বন্ধু এতিয়া আহি পালোঁ চিমেণ্ট চাপৰি কৰিবট্ট গাঁৱৰ খুব ধুনীয়াকৈ সুন্দৰকৈ ভাওনা পতা হৈছে প্ৰত্যেক বছৰে এই ভাওনাখন পতা হয় তো আমাৰ জ্যেষ্ঠ খুৰা এজনক লগ পালোঁ তাকে কি ক'ব আপুনি ভাওনাখনৰ বিষয়লৈ এই গাঁৱৰ ভাওনাখনক লৈ ভাওনাখনৰ বিষয়ে ক'বলৈ যাওঁ আমাৰ অতীতৰ পৰা এই ভাওনাখন চলি আহি আছে হয় ভাওনা সমাৰোহ হিচাপে আমাৰ এটা কৃষ্টি প্ৰতি বছৰে এই মাঘৰ পৰা বহাগৰ ভিতৰতে পতা হয় এনেধৰণে আমি প্ৰতি বছৰে পাতি ল'ৰা ছোৱালীবিলাকেও উৎসাহ যোগায় হয় এই বছৰ সম্পূৰ্ণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ মাধ্যমেৰে আমি কামখিনি কৰিবলৈ আগবাঢ়িছোঁ হয় তেওঁলোকে যিখিনি সহায় সুবিধা আগবঢ়াই দিছে আপোনাৰ এতিয়ালৈকে বৰ্তমানলৈকে খুব সুন্দৰ পাইছোঁ এনেকৈ সক্ৰিয় অহা প্ৰজন্মই নাট সমাৰোহসমূহ দৰ্শকক দেখুৱাবৰ বাবে উঠি আহক সেয়াই কামনা কৰি মামাশ্ৰীক লগ পাইছোঁ আপুনি কি পাত ল'লে ইন্দ্ৰ ন ভাল লাগিছে একদম মামাশ্ৰীৰ লগত হ'ব বঢ়িয়া একো নহয় এতিয়া ভাওনা চুৰু হৈ গ'ল চাওক চিমেণ্ট চাপৰি কৰিবট্ট গাঁৱৰ এই ভাওনাখন চাবলৈ বহুদিনৰ পৰা আশা আছিল আৰু অৱশেষত আজি আশা পূৰণ হ'ল মোৰ বাৰু খুবেই ভাল লাগিল আজি আহি আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো ফাইনেলি গাইছ এতিয়া ঘৰলৈ আহি আছোঁ ল'ৰাটো মানে টোপনি লাগিলে তো
সোনকালে ঘৰলৈ আহিব লগা হ'ল। অলপ চালোঁ বাৰু, চাই বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত আজি ভাওনা এখন চালোঁ। ভাওনা চাবলৈ আজি মোৰ ল'ৰাটো আৰু মানুহজনী আমি তিনিটাই গ'লোঁ আৰু চাই ভালেই লাগিলে। তো আপোনালোকে চাবলৈ পাব, ভিডিঅ'টো ভালকৈ শেষলৈ চাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অন্য এটি খাতৰা ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। বাই বাই।